মনু আজিতো আমাৰ ইণ্টাৰভিউ আছে কি সুধে বা যি সুধে সেই সুধব জানাকেইটা কম নৰাকেইটা নকওঁ জানাকেইটাতো কমেই নাজানাকেইটা ক'ৰ পাই কম কি বা সুধে তই টেনচন হৈছি এতিয়া যাই ফালেই গম পোৱা যাব আমি দুটাইতো কৰা নাই একেলা এপ্লাই বহুত ল'ৰা ছোৱালী কৰিছে এপ্লাই তাতে যাই গম পাম দে কি সুধে কাৰোবাৰ এটা সুধিম কাৰোবাৰ এটা সুধিলে দে তই সঁচা কথা ক'ব নেকি মিছা কথা ক'ব এখানে সুধছি আমি সেইখানে ভাবিয়ে থাকিম এনেকে হ'ব কথাখিনি কি হ'ব মই আগতে এটা ইণ্টাৰভিউ দিবা গৈছিলোঁ তই যাৱা নাই সেইটো ইণ্টাৰভিউত এটা মানুহ ওলাইছিল সুধছি কিবা কানি সেইকাৰণে কথা মই সুধিছিলোঁ কৈছি সেই কথাই মিলছি মই সেইকাৰণে কোনদিন সুধিম তই সুধবি নুসুধা নাই যি হয় দেখা যাবচোন যাওঁ অফিচ টকালৈকে অফিচকলৈকে কি হয় চাওঁ দে যাওঁ May I come in, sir? আহা বহা Thank you, sir. মষ্ট ওয়েলকাম প্ৰথমতে তোমাৰ নামটো কোৱা তোমাৰ ঘৰত কোন আছে সেইখিনি কোৱা Sir, মোৰ নাম চুনু মোৰ ঘৰত মা আছে দেউতা আছে আৰু এজনী মোৰ ভণ্টি আছে ঠিক আছে তুমি কি পাছ কৰিছা ছাৰ মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ ফাৰ্ষ্ট ডিভিজন লৈ পেলাই তোমাক মই সুধিছো কি পাছ কৰিছা তুমি কি ডিভিজন পাইছা মই সেইটো সোধা নাই নহয় ছাৰ ডিভিজনটো নকৰিলে আপোনাৰ ৰাগ উঠব ক'লেও ৰাগ উঠছি সেনেকৈ কেনেকৈ হ'ব ছাৰ তুমি কি স্কুলত আছা নেকি ইণ্টাৰভিউ দিব আহিছা তুমি যি সুধোতে আকৌ কৈ থাকিবা ছাৰ আগতে ইণ্টাৰভিউ দিলে ডিভিজনটো ক'ত নকালি কিবা কয় সেইকোদি মই একেলগে কৈ দিছোঁ ডিভিজনটো কি পাইছোঁ তাতে আপুনি ৰাগ কৰিছে মই একেলগে কৈ দিম পিছত তাতে সুধাতে নুসুধাই ভাল এখানি বেলেগৰ ইণ্টাৰভিউ লোৱা কথাটো বেলেগ মতটো বেলেগ মই হ'ল ষ্টেণ্ডাৰ্ড মানুহ ষ্টেণ্ডাৰ্ড কাম ষ্টেণ্ডাৰ্ড ইণ্টাৰভিউ দে তোমাক মই দুটা কুৱেশ্যন সুধো কুৱেশ্যন দুটা তুমি কোৱাচোন ছাৰ দে সোধক তোমাৰ প্ৰথম কুৱেশ্যনটো হ'ল গৰু গছত উঠেনে ছাৰ গৰু গছত উঠে কেনেকৈ উঠে মোক অলপ বুজাই দিয়াচোন গৰু কেনেকৈ গছত উঠিব পাৰে ছাৰ গৰু কেনেকৈ গছত উঠে মই আপোনাক বুজাই কৈ আছোঁ আজিকালি দেউতাহঁতে পঢ়িব দিলে আমি যদি কিবা এটা পঢ়িব নোৱাৰোঁ কয় গৰু এখনো নৰা নেকি গৰু মোক ক'লা মই গছত উঠিব জানো ঐ মূৰ্খ এই গৰু কথা কোৱা নাই পথাৰত যি যায় গৰু সেই গৰু কথা কৈছোঁ ছাৰ সেই গৰু গছত উঠে এই গৰু কেনেকৈ গছত উঠে সেই গৰুটো গছত উঠবাই নোৱাৰে এইটো গৰু কথা অলপ কচোন কেনেকৈ গছত উঠে মোক বুজি দি ছাৰ এই গৰু গছত উঠে জানা এইগিলা গছত উঠবা নোৱাৰিলে কি হ'ল এইগিলা গছত আমি উঠো সেই গৰু উঠবা নোৱাৰিলে কি হ'ব সিহঁতৰ গছত উঠে বুনগিলা গাছ নানাই বুন গাছ বুনৰ ওপৰত থাকে না নাই সেইগিলা গছত উঠে গৰুৱে পুৱাই এই যত মূৰ্খটো ক'ত পালো দে হ'ব দে
তোমাক ফোন কৰি মাতি দিম নেক্সট মাহ আহিবা দিবা এটা কোন আছে আৰু ঠিক আছে ছাৰ হ'ব দিয়া মে কাম ইন ছাৰ আহা বহা তুমি তোমাক মই এটা প্ৰশ্ন সুধি আছো তুমি প্ৰশ্নটোৰ উত্তৰ দিয়া টাইম পাছ কাক বোলে ছাৰ টাইম পাছ কাক ছোটা কোৱা হয় মূৰ্খ আপোনাক এই কৈ নেকি আছোঁ টাইম এতিয়া মই পাছ টাইম পাছ কৰা হয় যে ঘৰৰ পৰা আমাক পঢ়িব দিয়ে ৰুমৰ ভিতৰতে যাওঁ আমি যাই পেলাই কিতাপখন ওলাওঁ দুই শাৰীমান জোৰে জোৰে মাতোঁ দেউতাই ভাবে পঢ়ি আছে ল'ৰাজনে তাৰে পিছতে দৰ্জাখন জাপাই দিওঁ জাপাই পেলাই মোবাইলটো হ'লে পাবজি খেলি থাকোঁ দৰ্জাখন যেতিয়া আমি আৱাজ শুনো কেৰ মেৰ সেনেকুৱা আৱাজ ওলায় মোৰ ৰুমত দৰ্জাখনৰ আহিলে মোবাইলটো থৈ আৰু পঢ়ি থাকোঁ দেউতাই ভাবে পঢ়ি আছে তাকে কয় টাইম পাছ অ' ছাৰ আপুনি টাইম পাছৰ কথা কৈছে মই টাইম পাছ কৈ দিছোঁ মই কেনেকৈ টাইম পাছ কৰোঁ হ'ব যোৱা ফোন কৰি মাতি দিম যা তোমাকো যোৱা মাথা গৰম কৰি দিলি পুৱাই ঠিক আছে ছাৰ আহিছোঁ